আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছোঁ আত্তাহিয়াত মানে তাছাহুদ, দোৱা মাচুৰা আৰু দুৰুদ শৰীফ আৰু লগতে ইয়াৰ অৰ্থ তো আহক ভিডিঅ'টোলৈ। তাছাহুদ বা আত্তাহিয়াত। আত্তাহিয়াতু লিল্লাহি ওয়াssalawaatu wattayyibaatu assalamu alayka ayyuhan nabiyyu wa rahmatullahi wa barakatuh. Assalamu alayna wa ala ibadillahi salihin. Ashhadu an la ilaha illallahu wa ashhadu anna Muhammadan abduhu wa rasuluh. নামাজ আৰু সকলো প্ৰকাৰ পবিত্ৰতা একমাত্ৰ আল্লাহৰ উদ্দেশ্যে। হে নবী, আপোনাৰ প্ৰতি সালাম। আপোনাৰ ওপৰত আল্লাহৰ ৰহমত আৰু অনুগ্ৰহ বৰ্ষিত হওক। আমাৰ আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰত আল্লাহৰ ৰহমত আৰু অনুগ্ৰহ বৰ্ষিত হওক। আমি সাক্ষ্য দিছোঁ যে আল্লাহৰ বাহিৰে ইবাদতৰ যোগ্য আৰু কোনো নাই। আমি আৰু সাক্ষ্য দিছোঁ যে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা আৰু ৰসুল। দাৰুদ শৰীফ। আল্লাহুম্মা ছল্লি আলা মুহাম্মাদিন ওয়া আলা আলি মুহাম্মাদিন কামা ছল্লাইতা আলা ইব্রাহিমা ওয়া আলা আলি ইব্রাহিমা ইন্নাকা হামিদুম মাজিদ। আল্লাহুম্মা বারিক আলা মুহাম্মাদিন ওয়া আলা আলি মুহাম্মাদিন কামা বারাকতা আলা ইব্রাহিমা ওয়া আলা আলি ইব্রাহিমা ইন্নাকা হামিদুম মাজিদ। দৰুদ শৰীফৰ অৰ্থটো অসমীয়াত। হে আল্লাহ, তুমি মুহাম্মদ আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত শান্তি বৰ্ষণ কৰা, যেনেকৈ তুমি ইব্ৰাহিম আৰু তেওঁৰ বংশধৰসকলৰ ওপৰত শান্তি বৰ্ষণ কৰিছিলা। হে আল্লাহ, তুমি মুহাম্মদ আৰু তেওঁৰ বংশধৰসকলক বৰকত দান কৰা, যেনেকৈ তুমি ইব্ৰাহিম আৰু তেওঁৰ বংশধৰসকলক বৰকত দান কৰিছিলা। আল্লাহুম্মা ইন্নী যালামতু নাফসি যুলমান কাসীৰাও ওয়া লা ইয়াগফিৰুজ যুনুবা ইল্লা আনতা ফাগফিৰলি মাগফিৰাতাম মিন ইনদিকা ওয়াৰহামনি ইন্নাকা আনতাল গাফুৰুৰ ৰহিম। দোৱা মাচুৰাৰ অৰ্থ অসমীয়াত। হে আল্লাহ, আমি আমাৰ নফচৰ ওপৰত অত্যন্ত জুলুম কৰিছোঁ। তুমি ব্যতীত পাপ মাৰ্জনাকাৰী কোনো নাই। হে আল্লাহ, অনুগ্ৰহপূৰ্বক আমাৰ পাপসমূহ ক্ষমা কৰক আৰু আমাৰ ওপৰত দয়া কৰক। নিশ্চয় তুমি দয়াময় ও পাপ মাৰ্জনাকাৰী। এইখিনি হ'ল যেতিয়া আমি নামাজৰ ক্ষেত্ৰত বহি চালাম ফেৰাৰ আগতে আত্তাহিয়াতু, দুৰুদ শৰীফ আৰু দোৱা মাচুৰা পঢ়ি আমি চালাম ফেৰাব লাগে নামাজৰ ক্ষেত্ৰত। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে ইয়াক বেছি পৰিমাণে শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অধিক ভিডিঅ' পাবলৈ।